ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ বাবে এটা সৰু টেষ্ট। এখন পৰিয়ালত মাক, দেউতাক আৰু 3জন পুত্ৰ আছিল। এদিন দেউতাকে মাকক কিছু পইচা দিলে আৰু মাকে সেই পইচাখিনি বিচনাৰ তলতে থৈ দিলে। অলপ সময় পিছত মাকে গৈ দেখে যে কিছু পইচা গায়ব। মাকে খঙতে তিনিওটা ল'ৰাক মাতি আনি সুধিলে। সৰু আৰু মাজু পুত্ৰই খুব চিৰিয়াছ হৈ ক'লে, মা, মই লোৱা নাই। কিন্তু ডাঙৰ পুত্ৰৰ পাল অহাত সি হঠাতে হাঁহি পেলালে আৰু সি হাঁহি হাঁহিয়ে ক'লে যে মা, ময়ো লোৱা নাই। এতিয়া কওকচোন, আপোনালোকৰ মতে পইচা কোনে লৈছিল? সেয়েহে আপুনি ভাবিছে ডাঙৰ ল'ৰাজনে, তেন্তে আপুনিও ভুল ভাবিছে। কাৰণ সেই ডাঙৰ ল'ৰাজন ময়ে আছিলোঁ আৰু মই পইচা লোৱা নাছিলোঁ। কেৱল সমস্যাটো এইটোহে আছিল যে সেই গুৰুত্বপূৰ্ণ মুহূৰ্তত মোৰ হাঁহি উঠি গৈছিল। বহুতৰে জীৱনত এনেকুৱা হয়, য'ত চিৰিয়াছ হৈ থাকিব লাগে তাত হঠাতে হাঁহি ওলাই যায়। কিন্তু ইয়াৰ মানে এইটো নহয় যে আপুনি ইনচেইটিভ বা আপোনাৰ মনত দয়া মায়া নাই। আচলতে সমস্যাটো আপোনাৰ মগজুৰ ইম'চনেল ৰেগুলাৰ ছিষ্টেমৰহে। কেতিয়াবা আমাৰ মগজুটোৱে একেলগে দুটা বেলেগ বেলেগ ছিগনেল পায়। এটা ছিগনেলে কয় পৰিস্থিতিটো বহুত চিৰিয়াছ, সাৱধানে ৰিয়েক্ট কৰা। আৰু দ্বিতীয়টোৱে কয়, মই বহুত নাৰ্ভাছ অনুভৱ কৰিছোঁ, এই প্ৰেছাৰৰ পৰা ওলাই যাব লাগে। যেতিয়া এই দুয়োটা ছিগনেল একেলগে এক্টিভ হয়, তেতিয়া ব্ৰেইনৰ ভিতৰত ইম'চনেল প্ৰেছাৰ বাঢ়ি যায়। কোনোবাই এই প্ৰেছাৰটো কান্দি বা মনে মনে থাকি উলিয়াই দিয়ে আৰু আন কোনোৱে একো নজনাকৈয়ে হাঁহি পেলায়। অৰ্থাৎ হাঁহি কেৱল আনন্দতহে নাহে, ই মগজুৰ প্ৰেছাৰ ৰিলিজ কৰাৰ এটা উপায় হ'ব পাৰে। কিন্তু আমি হাঁহিটোক ধৰি ৰাখিব কিয় নোৱাৰোঁ? কাৰণটো হ'ল এটা চাইক'লজি ট্ৰেপ। যেতিয়া আপুনি নিজক বাৰে বাৰে কয়, হাঁহি নামাৰিবি, একেবাৰে হাঁহি নামাৰিবি, তেতিয়া মগজুটোৱে হাঁহি ৰখাব পৰা সলনি কেৱল হাঁহিটো মেণ্টৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। ই ঠিক তেনেকুৱা যে যদি আপোনাক মই কওঁ, গোলাপী ৰঙৰ হাতীৰ কথা একেবাৰে নাভাবিবা, আপোনাৰ মনলৈ প্ৰথমে গোলাপী ৰঙৰ হাতীটোৰ ছবিয়ে আহিব। গতিকে আপুনি যিমানেই জোৰকৈ হাঁহিটো হেঁচি ৰাখিবলৈ চেষ্টা কৰিব, সিমান মগজুৱে তাৰ ওপৰত বেছি ফ'কাছ কৰিব আৰু হাঁহিটো বেছি জোৰকৈ ওলাই আহিব। এতিয়া এই হাঁহি নিয়ন্ত্ৰণ কৰাৰ 3টা চাইণ্টিফিক উপায়। নাম্বাৰ 1, ইম'চনেল আইডেণ্টিফাইড কৰা। যেতিয়া চিৰিয়াছ পৰিস্থিতিত হাঁহি আহে, তেতিয়া আপুনি আচলতে হাঁহি থকা নাই, বৰঞ্চ হাঁহিৰ আঁৰত কোনোবা এটা ইম'চন লুকাবলৈ চেষ্টা কৰিছে। হ'ব পাৰে আপুনি নাৰ্ভাছ হৈ বা আনকমফৰ্টেবল হৈছে। গতিকে পৰৱৰ্তী সময়ত হাঁহি আহিলে নিজক 2 ছেকেণ্ডৰ বাবে সুধিব, মই এতিয়া আচলতে কি অনুভৱ কৰিছোঁ? যেতিয়া আপুনি নিজৰ আচল ইম'চনটো ধৰিব পাৰিব, মগজুৱে অট'মেটিক ৰিয়েকশ্যন মোডৰ পৰা ওলাই এৱাৰনেছ মোডলৈ আহিব আৰু হাঁহি কমেও 50%লৈ কমি যাব। 2, ব্ৰেইনৰ ফ'কাছ ভঙা, ব্ৰেংকিং দ্য ফ'কাছ। যিহেতু হাঁহিৰ ওপৰত ফ'কাছ কৰিলে হাঁহি বাঢ়ি যায়, গতিকে মগজুটোক সেই সময়ত এটা নতুন কাম দি দিয়ক। যেনে আপোনাৰ ভৰি দুখন মাটিত জোৰকৈ ফিল কৰক, জোতাৰ প্ৰেছাৰ ক'ত পৰিছে মন কৰক, নতুবা আঙুলি এটা লৰাই তাৰ চেঞ্চেছ অনুভৱ কৰক। আনকি দীঘলকৈ উশাহ লৈ কাউণ্ট কৰিবও পাৰে। ইয়াৰ দ্বাৰা মগজুৰ এটেনশ্যনটো হাঁহিৰ লুপৰ পৰা আঁতৰি ফিজিকেল চেঞ্চৰলৈ হিতত হৈ যাব। নাম্বাৰ 3, মিটিং বা পৰিস্থিতি দূৰৰ পৰা লক্ষ্য কৰা ইম'চন, অৰ্থাৎ নিজৰ ৰল সলনি কৰা। যেতিয়া আপুনি চিৰিয়াছ মিটিং বা ক'ৰবাত থাকে, আপুনি ভাবে মই হাঁহিলে মানুহে কি ভাবিব? ইয়াৰ সলনি ভাবক যে আপুনি ৰুমটোৰ চুক এটাত থিয় হৈ আছে আৰু গোটেই পৰিস্থিতি এজন বাহিৰৰ মানুহ হিচাপে আপুনি চাই আছে। যেতিয়া আপুনি এটা অবজৰ্ভাৰ হিচাপে কল্পনা কৰিব, আপোনাৰ ইম'চনটো দূৰ হৈ যাব আৰু মগজু শান্ত হ'ব। গতিকে পিছৰ পৰা এনেকুৱা হ'লে নিজক জাজ নকৰিব, মাথো মনত ৰাখিব যে আপোনাৰ মগজুটোৱে সেই সময়খিনি ভুলকৈ প্ৰচেছ কৰিব।